নমস্কাৰ ষ্টাডিয়েলৰ আৰু এটা নতুন ভিডিঅ'লৈ পুনৰবাৰ স্বাগতম জনাইছোঁ আজি মই লৈ আহিছোঁ 20টা আসাম লিটাৰেচিৰ অতি গুৰুত্বপূৰ্ণ আৰু অতি কমন প্ৰশ্ন যিবোৰ সঘনাই পৰীক্ষাত আহিয়ে থাকে গতিকে ভিডিঅ'টি সম্পূৰ্ণ চাব আৰু ভাল লাগিলে লাইক শ্বেয়াৰ কৰিব বলক আজিৰ ভিডিঅ'টি আৰম্ভ কৰোঁ আজিৰ ভিডিঅ'টিৰ প্ৰথম প্ৰশ্নটো আছে কোনে ভূপেন হাজৰিকাক সুধাকণ্ঠ উপাধি প্ৰদান কৰিছিল ভূপেন হাজৰিকাক আমি সুধাকণ্ঠ বুলি জানো তেখেতক এই উপাধিটো কোনে প্ৰদান কৰিছিল অপচন কেইটাৰ ভিতৰত আমাৰ শুদ্ধ অপচনটো হ'ব অতুল চন্দ্ৰ হাজৰিকা অতুল চন্দ্ৰ হাজৰিকাই কি কৰিছিল ভূপেন হাজৰিকাক সুধাকণ্ঠ উপাধিটো দিছিল দ্বিতীয় প্ৰশ্নটো লৈ যাও দ্বিতীয় প্ৰশ্নটোত আছে কোনে প্ৰথম অসম উপত্যকা সাহিত্য বঁটা লাভ কৰিছিল অসম উপত্যকা সাহিত্য বঁটা লাভ কৰা প্ৰথম ব্যক্তিজন কোন আছিল অপচন কেইটাৰ ভিতৰত শুদ্ধ অপচনটো হ'ব ভৱেন্দ্ৰনাথ শইকীয়া নেক্সট কুৱেশ্যনটো লৈ যাও আমাৰ নেক্সট কুৱেশ্যনটো আছে কিমান চনত অসমৰ স্কুল কাছাৰী আদিত অসমীয়া ভাষাৰ পৰিৱৰ্তে বঙলা ভাষা প্ৰতিষ্ঠা কৰা হৈছিল এটা সময়ত কি কৰা হৈছিল অসমৰ স্কুল কাছাৰীবিলাকত অসমীয়া ভাষাৰ পৰিৱৰ্তে কি কৰা হৈছিল বঙলা ভাষা প্ৰতিষ্ঠা কৰা হৈছিল আৰু এইটো কেতিয়াৰ পৰা কৰা হৈছিল শুদ্ধ অপচনটো হ'ব 1836 চনলৈকে 6 চনৰ পৰা 1836 চনৰ পৰা 1871 চনলৈ কি কৰা হৈছিল অসমৰ স্কুল কাছাৰীবিলাকত অসমীয়া ভাষাৰ পৰিৱৰ্তে বঙলা ভাষাৰ প্ৰতিষ্ঠা কৰা হৈছিল মনত ৰাখিব খুবেই দৰকাৰী প্ৰশ্ন পিছৰ প্ৰশ্নটো লৈ যাও 4 নম্বৰ প্ৰশ্নটোত আছে বিনা বৰুৱা কোনজন ব্যক্তিৰ ছদ্মনাম বিনা বৰুৱা বুলি কোনজন ব্যক্তিক জনা যায় অপচন কেইটাৰ ভিতৰত আমাৰ শুদ্ধ অপচনটো হ'ব ডক্টৰ বিৰিঞ্চি কুমাৰ বৰুৱা তেখেতক বিনা বৰুৱা বুলিও জনা যায় পিছৰ প্ৰশ্নটো লৈ যাও আমাৰ পিছৰ প্ৰশ্নটো আছে অতি গুৰুত্বপূৰ্ণ প্ৰশ্ন কথাগীতাৰ ৰচক কোন বা জনক বুলিও ক'ব পাৰে কথাগীতাৰ ৰচক হ'ল ভট্টদেৱ মনত ৰাখিব নেক্সট প্ৰশ্নটো লৈ যাও 6 নম্বৰ প্ৰশ্ন শংকৰদেৱৰ প্ৰথম কাব্যগ্ৰন্থখনৰ নাম কি শংকৰদেৱৰ প্ৰথম কাব্যগ্ৰন্থখন আছিলে জন্ম ৰহস্য মনত ৰাখিব এইটো আছিল তেখেতৰ প্ৰথম কাব্য গ্ৰন্থ 7 নম্বৰ প্ৰশ্নটো লৈ যাও প্ৰথম অসমীয়া ৰোমান্টিক কবিতাটো হ'ল প্ৰথম অসমীয়া ৰোমান্টিক কবিতা কোনটো শুদ্ধ অপচনটো হ'ব বনকুঁৱৰী বহুত ইম্পৰ্টেণ্ট 8 নম্বৰ প্ৰশ্নটো চাও অসম সাহিত্য সভাৰ প্ৰথম মহিলা সভাপতি কোন অসম সাহিত্য সভাৰ প্ৰথম সভাপতি বুলি ক'লে কোন কাক কম আমি ভৱেন্দ্ৰনাথ শইকীয়া আৰু পদ্মনাথ গোহাঁই বৰুৱা আৰু যদি প্ৰথম মহিলা সভাপতি বুলি কোৱা হয় তেখেত হ'ব নলিনীবালা দেৱী মনত ৰাখিব খুবেই দৰকাৰী প্ৰশ্ন এইটো প্ৰথম অসমীয়া অভিধান কোনে ৰচনা কৰিছিল প্ৰথম অসমীয়া অভিধান কোনে ৰচনা কৰিছিল বা ট্ৰান্সলেশ্যন কৰিছিল শুদ্ধ অপচনটো হ'ব মাইলছ ব্ৰনছন অসমীয়া ভাষাত লিখা প্ৰথম অভিধানটো হ'ল কোনে লিখিছিলে মাইলছ ব্ৰনছনে 10 নম্বৰ প্ৰশ্নটো লৈ যাও আমাৰ 10 নম্বৰ প্ৰশ্নটোত আছে অসমীয়া ভাষাত কোনে ৰামায়ণ ৰচনা কৰিছিল অসমীয়া ভাষাত ৰামায়ণ ৰচনা কৰিছিল কোনে মাধৱ কন্দলীয়ে মনত ৰাখিব ৰামায়ণৰ ওপৰত আৰু দুই ধৰণৰ প্ৰশ্ন হয় যে ৰামায়ণৰ আদিকাণ্ড আৰু উত্তৰকাণ্ড আদিকাণ্ড ৰচনা কৰিছিল মাধৱ কন্দলীয়ে আৰু উত্তৰকাণ্ড ৰচনা কৰিছিলে শংকৰদেৱে মনত ৰাখিব আৰু প্ৰথম অসমীয়া ভাষাত ৰামায়ণ ৰচনা কৰিছিলে মাধৱ কন্দলীয়ে 11 নম্বৰ প্ৰশ্ন জোনাকীক কিমান চনত আনি গুৱাহাটীত প্ৰতিষ্ঠা কৰা হয় জোনাকীক প্ৰথমতে ক'ত প্ৰকাশ কৰা হৈছিলে কলিকতাত আৰু কেতিয়া গুৱাহাটীত আনি প্ৰতিষ্ঠিত কৰা হয় শুদ্ধ অপচনটো হ'ব 1901 চনত 1901 চনত কলিকতাৰ পৰা গুৱাহাটীত আনি কি কৰা হয় জোনাকী প্ৰতিষ্ঠা কৰা হয় 12 নম্বৰ কুৱেশ্যন অসম সাহিত্য সভাৰ মুখ্য কাৰ্যালয় ক'ত অৱস্থিত আমি জানো অসম সাহিত্য সভাৰ মুখ্য কাৰ্যালয় ক'ত আছে শুদ্ধ অপচনটো হ'ব যোৰহাট বহুতে ইয়াত গুৱাহাটী দিব পাৰে কিন্তু গুৱাহাটী নহয় মুখ্য কাৰ্যালয় ক'ত অৱস্থিত যোৰহাটত 13 নম্বৰ প্ৰশ্ন ৰজনীকান্ত বৰদলৈৰ জীৱনীখনৰ নাম কি
ৰজনীকান্ত বৰদলৈৰ জীৱনী বুলি কৈছে, ইয়াতে বহুতে কি কৰিব, মিৰি জীয়ৰী বুলি লিখি থৈ আহিব। মিৰি জীয়ৰীটো উপন্যাসহে আছিল ৰজনীকান্ত বৰদলৈৰ এটা বিখ্যাত উপন্যাস, কিন্তু তেখেতৰ জীৱনীখনৰ নাম বুলি ক'লে হ'ব মোৰ জীৱন কথা। ৰজনীকান্ত বৰদলৈৰ জীৱনীখনৰ নাম। 14 নম্বৰ প্ৰশ্ন, কিমান চনৰ পৰা অসম ভেলী লিটাৰেৰী বঁটাৰ আৰম্ভ কৰা হৈছিল? অসম ভেলী লিটাৰেৰী এৱাৰ্ড বা বঁটাটো কোন চনৰ পৰা আৰম্ভ কৰা হৈছিল? শুদ্ধ অপশ্যনটো হ'ব অপশ্যন এ, 1990 চনৰ পৰা অসম ভেলী লিটাৰেৰী বঁটাৰ আৰম্ভণি কৰা হৈছিলে। 15 নম্বৰ প্ৰশ্নটো চাওঁ, প্ৰথম অসমীয়া ঐতিহাসিক উপন্যাসখনৰ নাম? প্ৰথম অসমীয়া ঐতিহাসিক উপন্যাসখনৰ নাম হ'ল ভানুমতী, মনত ৰাখিব। 16 নম্বৰ প্ৰশ্নটোলৈ যাওঁ, সাহিত্য অকাডেমী বঁটা পাবলৈ সক্ষম হোৱা প্ৰথম অসমীয়া চুটিগল্প সংকলনখন কি আছিল? সাহিত্য অকাডেমী বঁটা পাবলৈ সক্ষম হোৱা প্ৰথম অসমীয়া চুটিগল্পৰ সংকলন, কোনখন চুটিগল্পৰ সংকলনে প্ৰথমবাৰৰ বাবে সাহিত্য অকাডেমী বঁটা পাবলৈ সক্ষম হৈছিলে? শুদ্ধ অপশ্যনটো হ'ব গোলাম। পিছৰ প্ৰশ্নটোলৈ যাওঁ। আমাৰ পিছৰ প্ৰশ্ন অৰ্থাৎ 17 নম্বৰ প্ৰশ্নটোত আছে, তলত উল্লেখিত কোনখন প্ৰথম অসমীয়া সৰু আলোচনী? প্ৰথম অসমীয়া সৰু আলোচনী বুলি ক'লে আমি কাক বুজিম? বিন্দু, এইটো হয় প্ৰথম অসমীয়া সৰু আলোচনী। 18 নম্বৰ প্ৰশ্ন, সংস্কৃতৰ পৰা অসমীয়ালৈ অনুবাদিত শকুন্তলা কোনে ৰচনা কৰিছিল? সংস্কৃতৰ পৰা অসমীয়ালৈ অনুবাদ কৰা হৈছিল শকুন্তলা, আৰু এই শকুন্তলা কোনে ৰচনা কৰিছিলে? শুদ্ধ অপশ্যনটো হ'ব লম্বোদৰ বৰাদেৱে। লম্বোদৰ বৰাই কি কৰিছিলে? শকুন্তলা ৰচনা কৰিছিলে। 19 নম্বৰ প্ৰশ্ন, 19 নম্বৰ প্ৰশ্নত আছে, প্ৰথম অসমীয়া চুটিগল্পৰ সংকলন সুৰভি কোনে ৰচনা কৰিছিলে? প্ৰথম অসমীয়া চুটিগল্পৰ সংকলন সুৰভি ৰচনা কৰিছিলে লক্ষ্মীনাথ বেজবৰুৱাদেৱে। তেখেতক কি উপাধিৰে দিয়া হৈছিল? ৰসৰাজ, মনত ৰাখিব। 20 নম্বৰ প্ৰশ্ন, কাক অসমীয়া সাহিত্যৰ ৱাল্টাৰ স্কট বুলিও জনা যায়? বহুতেই দৰকাৰী প্ৰশ্ন। ৱাল্টাৰ স্কট অফ আছাম লিটাৰেচি কাক জনা যায়? শুদ্ধ অপশ্যনটো হ'ব অপশ্যন ডি, ৰজনীকান্ত বৰদলৈ। আজিলৈ এইখিনি, লগ পাম পুনৰ এটা নতুন ভিডিঅ'লৈ। ধন্যবাদ।